সকলো আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মই বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ ভাবিলোঁ আজি ব্লগ শ্বুট কৰা যাওক কিয়নো ঘৰতে আছোঁ আৰু অলপমান আচলতে বিজি আছিলোঁ এইকেইদিন ব্যস্ততাৰ কাৰণে মই ব্লগ আপলোড কৰিব পৰা নাছিলোঁ সেইটো কাৰণে ভাবিলোঁ আজি যেতিয়া ফ্ৰী আছোঁ তেতিয়াহ'লে এটা ব্লগেই শ্বুট কৰা যাওক আৰু ব্লগ শ্বুট কৰিবৰ কাৰণে মই আহি পালোহি আপোনালোকে হয়তো ভাবিছে ইমান চৰাই মাত ক'ৰ পৰা দি আছে মই ওপৰত কাপোৰ মেলিবৰ কাৰণে আহিছোঁ আৰু তেতিয়াই ভাবিলোঁ যে কেমেৰাটো হাতত তুলি লওঁ আৰু যিখিনি পাৰোঁ আপোনালোকৰ লগত মই শ্বুট কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু এতিয়া সময় প্ৰায় 1:30 বাজিয়ে গ'ল আৰু মই গা পা ধুই আজৰি হ'লোঁ আৰু গা পা ধুই আজৰি হৈ প্ৰায় আধা দিন গ'লেই মই ব্লগটো এতিয়াহে আৰম্ভ কৰিছোঁ গতিকে যিমানখিনি পাৰোঁ আপোনালোকৰ লগত মই মোৰ দিনটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু চাই থাকিব আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা লাগিলে আপোনালোকে ভাবিলে এবাৰ ওপৰৰ নাজাৰাটো দেখাই দিওঁ আৰু এয়াই হৈছে আমাৰ ছাতৰ ওপৰৰ নাজাৰা আৰু এইটো আমাৰ কলনী আৰু এইবোৰ আমাৰ চাইডে চাইডে বহুত মানুহ আছে এইফালেও মানুহ আছে আচলতে জেগা খালী ইয়াত নাই চবতে মানুহ আৰু ইমান ৰ'দ দিছে মোৰ চকুটো মেলিব পৰা নাই হ'লেও আপোনালোকক এবাৰ দেখাই দিছোঁ এয়াই আচলতে পৰিৱেশটো ভাল লাগে কাৰণ ইয়াত আমাৰ এই পৰিৱেশটো যদিও আমি টাউনত আছোঁ কিন্তু ইয়াত থাকিলে আমাৰ টাউনৰ নিচিনা ফিল নহয় বহুত নিজান হয় জেগাটো আৰু বেছি হুলস্থুলো নাই আৰু এনেকুৱা জেগাত আচলতে সৰুৰ পৰা এনেকুৱা জেগাতে থকা গতিকে এনেকুৱা জেগাত থাকিয়ে ভাল লাগে আৰু খুব ভাল লাগে পৰিৱেশটো সেইপিনে আপোনালোকে হয়তো দেখা নাই এই ঘৰটো পাৰ হৈ পেলাই তাতে এখন ফিল্ড আছে জিমখানা ফিল্ড বুলি যিটো কয় যিটো ঐতিহাসিক জিমখানা ফিল্ড যিটো আমাৰ ব্ৰিটিছৰ যুগতে যিটো প্ৰতিষ্ঠা কৰা হৈছিলে য'ত আমাৰ ঐতিহাসিক ঘোঁৰাদৌৰ হয় কিন্তু এবছৰ হোৱা নাই কৰোণাৰ কাৰণে কিন্তু প্ৰতি বছৰে হয় আৰু আমাৰ ঘৰ একেবাৰে ওচৰতে কিন্তু এতিয়া ঘৰবোৰ বনাই দিয়াৰ কাৰণে ইয়াৰ পৰা নেদেখি কিন্তু আমি প্ৰায়ে যাওঁ এবছৰ যিহেতু পতা নাই সেইটো কাৰণে আমি যোৱা নাই আৰু এয়াই বেক কেমেৰা দিও দেখাই দিছোঁ আপোনালোকক এয়া আমাৰ ঘৰৰ ছাইডৰ মানুহ ঘৰ আৰু এয়া আমাৰ ঘৰৰ চৌপাশ চাৰিওপিনে মানুহ আপোনালোকে ইয়াত কোনো খালী জেগা নাপায় আৰু জিমখানা ক্লাব আপোনালোকে দেখিছে পাইন গছজোপা এই পাইন গছজোপাৰ পাৰ হৈ ৱাল এখন আছে সেইখিনিতে আছে আচলতে ৰাস্তা সেইপিনেদি নাই ৰাস্তা এইপিনেদি যাব লাগে ৰ'দ দিছে আৰু বেছি দেৰি থাকিলে মই ইয়াত একেবাৰে পুৰি মেলি শেষ হ'মগৈ গতিকে ব'লক তললৈ যাওঁ বহুত বেছি ঘামি গ'লোগৈ তললৈ যাওঁ মেলি আহিলোঁ তললৈ ইমান গৰম আছিলে ওপৰত বেছি দেৰি থাকিব নোৱাৰিলোঁ একেবাৰে ঘামি গ'লোগৈ আৰু এতিয়া ৰুমলৈ আহিলোঁ আৰু এতিয়া প্ৰায় 2টা বাজি গ'ল আৰু ভাত খোৱাৰ সময় হৈ গৈছে লাঞ্চ কৰাৰ আৰু গতিকে লাঞ্চ কৰি লওঁ আৰু লাঞ্চত কি আছে আজি বিশেষ একো নাই আজি দাইল ভাত দিয়ে খাম আৰু ভাজি থাকিব আজি ভেজে আছে নন ভেজ নাই গতিকে একো আপোনালোকক দেখাবলগীয়া একো বিশেষ স্পেচিয়েল একো নাই গতিকে লাঞ্চ কৰিলোঁ লাঞ্চ কৰাৰ পাছত কি কৰি থাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব সম্পূৰ্ণলৈকে চাই থাকিব ভিডিঅ'টো আজি আমাৰ লাঞ্চ এয়া দাংবডি ভাজি আৰু ভাত আৰু দাইল এয়াই আমাৰ লাঞ্চটো কৰিলোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দৰ্শকসকল লাঞ্চ কৰি আহিলোঁ আৰু লাঞ্চ কৰি এতিয়া অলপ বহিছোঁ লাঞ্চ কৰোঁতে ফোন আহিলে দেউতাৰ যে আজি এতিয়া অলপ পাছতে নিমাতী ঘাটলৈ যাব আচলতে কোনো ফুৰিবলৈ নহয় মোৰ দেউতাৰ অৰিজিনেল ঘৰ মাজুলীত হয় আৰু খুৰাহঁতৰ ঘৰত এটা টিভি দিব লাগে মানে ইয়াৰ পৰা লৈ যাব কিনি পেলাই সেই টিভিটো দিব লাগে টিভিটো বেয়া হ'ল আৰু মেকানিক ঠিক কৰিবৰ কাৰণে ইয়ালৈ অনা হ'ল গতিকে সেই টিভিটো দিবলৈ যাব লাগে মানে নাৱত উঠাই দিব ইপিনৰ পৰা আহিব নিবলৈ আৰু দেউতাই ক'লে যে আমাকো লৈ যাব গাড়ী লৈ যাব একেলগতে তো ফুৰিবলৈ পালেতো অভিয়াছলি ভালেই লাগে গতিকে এতিয়া কৈছে যে ওলা আৰু আহি পালেহি দেউতা আৰু এতিয়া ওলাওঁ আৰু অলপ আপোনালোকক
শ্বুট কৰিবলৈ চেষ্টা কৰিম। তাত কি কৰিবলৈ নহয়, আচলতে কামটো সেইটোৱে যে টিভিটো দিবলৈ যাওঁ আৰু আমি এনেই লগতে আৰু যাওঁ। গতিকে আপোনালোককো এবাৰ দেখাই দিম নিমাতী ঘাটৰ দৃশ্য। ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, চাই থাকিব। গতিকে এতিয়া মই ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই ৰেডি হ'লোঁ আৰু বহুত লৰালৰিকৈ ৰেডি হৈছোঁ, বিকজ 3:30 ফেৰী আছে আৰু এতিয়া যাব লাগিব। বহুত লৰালৰিকৈ ৰেডি হোৱাৰ কাৰণে একো মই বিশেষ ষ্টাইল কৰিব পৰা নাই। আৰু এয়া টপ, এই চিম্পল টপ এটা আৰু জিন্স, এয়াই মোৰ আজি গেটআপ। আৰু লৰালৰিকৈ বাছ যাব লাগে আৰু, কাৰণ কোনো ফুৰিবলৈ যোৱা নাই, বাছ বহি যাম, পাছত আকৌ ঘৰলৈকে আহিম। গতিকে ইমান ষ্টাইল নাই। আৰু লিপষ্টিক লগাইছোঁ, আইলাইনাৰ লগাইছোঁ, সিমানেই ষ্টাইল কৰিছোঁ। আৰু বাকী সকলো ৰেডি হৈ গ'ল। আৰু এতিয়া বহুত দেৰি হৈছে আৰু বতৰটো ইমান বেয়া কৰিছে। অথনি ইমান ৰ'দ দিছিলে, এতিয়া বতৰটো আকৌ বেয়া কৰিলে। গতিকে সোনকালে যাওঁ, দেৰি নকৰোঁ। ফেৰীখন মিছ হৈ গ'লে আকৌ কাইলৈ আকৌ যাব লাগিব, দিগদাৰ হৈ যাব। সেইটো কাৰণে কণ্টিনিউ কৰি থাকোঁ, মই দেখাই আছোঁ আপোনালোকক। বতৰটো এইফালে বহুত বেয়া। আমাৰ ফালেতো বৰষুণে দিয়া নাছিলে, এইপিনে বহুত বৰষুণ দি আছে। আৰু আমি নিমাতী ঘাট পালোহি। আৰু ইয়াতে গাড়ীখন ৰখাই পেলাই দেউতাই টিভিটো নাৱৰ মালিকক চমজাই থৈ আহিব, কিয়নো ইয়াৰ পৰা কোনো মানুহ নাযায়। গতিকে নাৱত যিহেতু বস্তুটো অকলে যাব, গতিকে নাৱৰ মালিকক চমজাই থৈ অহাটো ভাল হয়। সেইটো কাৰণে চমজাবলৈ গৈছে টিভিটোৰ সৈতে। আৰু এতিয়া আমি অলপ ওলাই গৈছোঁ, অলপ এইপিনে গৈছোঁ চাবৰ কাৰণে। আৰু এতিয়া পানী বেছি বহা নাই, কিন্তু বাঢ়ি আছে, যিহেতু বাৰিষা কাল হয়। আৰু এইসমূহ ঘাট হয়, বেলেগ বেলেগ ঘাট আছে। আপোনালোকে মাজুলীৰ
অহা যোৱা কৰিলে আপোনালোকে হয়তো গম পাব ঘাটসমূহ কি হয়। আৰু এই ঘাটটোৱে নিমাতী ঘাটটোৱে মাজুলী আৰু যোৰহাটৰ যি সংযোগ হয় সেয়া মাজুলী নিমাতী ঘাটেই হয়। আৰু অতিকৈ সুন্দৰ এক জেগা। আপোনালোকে যোৰহাটৰ বাসিন্দা বা যোৰহাটৰ বাহিৰৰ বাসিন্দা হ'লেও আপোনালোকে নিমাতী ঘাটৰ যিটো সৌন্দৰ্য আপোনালোকে হয়তো গম পায়েই। কিন্তু যিসকলে কোনোদিনে আহি পোৱা নাই তেওঁলোকক কৈছোঁ যে আপোনালোকে যোৰহাট আহিলে এবাৰ নিমাতী ঘাটলৈ আহিব পাৰে। আৰু ইয়াত এটা বস্তু দেখি মোৰ অতিকৈ দুখ লাগিলে যে ইয়াত মানুহবিলাকৰ কৰোণাৰ যিটো আমাৰ সজাগতা হয় সেই সজাগতাটো ইয়াৰ মানুহৰ বহুত কম লাগিলে মোৰ। কিয়নো মাস্ক মানুহৰ নায়েই, বহুত মানুহৰ মাস্ক কিনাই নাই। যিটো সামাজিক সচেতনতা সেইটো ইয়াত অলপ কম পৰিমাণে দেখা গৈছে। আৰু এইখন একেবাৰে লাষ্টৰ ফেৰীখন, মাজুলীত কেইবা সময়ে ফেৰী গৈ থাকে আৰু এইখন একেবাৰে লাষ্টৰ ফেৰীখন 3:30 ফেৰীখন, যিটো মানুহ প্ৰতি সময়তে মানুহ গৈয়ে থাকে কাৰণ অহা যোৱা চলিয়ে থাকে মাজুলী যোৰহাট মাজুলী। সেইটো কাৰণে সেয়া ভণ্টি তাই কিবা কিবি চাই আছে। কমলাবাৰী ঘাটলৈ, আৰু কমলাবাৰী ঘাটটো যিটো আমাৰ নিমাতী ঘাট হয় তাৰপৰা অকণমান দূৰত আছে, বেছি দূৰত নহয়। গাড়ী আহি আছে বহুত। আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ, অলপ পানী বাঢ়ি আছে। যিসকলে নিমাতী ঘাটৰ বিষয়ে জানে তেওঁলোকে জানে যে নিমাতী ঘাটৰ বৈশিষ্ট্য কি। আৰু নিমাতী ঘাটৰ বৈশিষ্ট্য মই নতুনকৈ আকৌ ক'বলৈ নাযাওঁ, কিন্তু এয়া যোৰহাট আৰু মাজুলীৰ পাৰঘাট হয়। আৰু আপোনালোক যদি যোৰহাটৰ বাহিৰৰ হয় এবাৰ আহি চাব পাৰে, অতি সুন্দৰ জেগা। ইয়াত বেছিদিন নৰখোঁ, দেৰি হৈ যাব নহ'লে ঘৰলৈ যাওঁ। সঁচাকৈ নিমাতী ঘাটৰ যি সৌন্দৰ্য অতিকৈ মনোৰম। আৰু ইয়াত যেতিয়া এবাৰ আহোঁ তেতিয়া আকৌ পুনৰ বহুত দেৰিলৈকে ইয়াতে থাকিবলৈ মন যায়, কিন্তু সময়ৰ বাবে ইয়াত বেছি দেৰি থাকিব নোৱাৰোঁ। কিন্তু আজি ইমান দিনৰ মই নিমাতী ঘাট আহিলোঁ, সেইটোৱে বহুত ভাল লাগিছে। এনেইতো মাজুলীলৈ গ'লে নিমাতী ঘাটেৰে যোৱাই হয়, কিন্তু এনেদৰে যেতিয়া ফুৰিবলৈ আহোঁ তেতিয়া আৰু বেছি ভাল লাগে। আৰু এতিয়া পুনৰ আমি উভতি গৈছোঁ। আমি যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম হৈ গ'ল আৰু পুনৰ ঘৰলৈ উভতি গৈছোঁ এতিয়া। আৰু আপোনালোকেও যদি যোৰহাটৰ বাহিৰৰ হয় আপোনালোকেও এবাৰ নিমাতী ঘাট আহি যাব পাৰে। অতিকৈ আপোনালোকৰ যদি সময় অতিবাহিত কৰিবৰ কাৰণে লাগে বা পিকনিক খাবৰ কাৰণেও নিমাতী ঘাট অতিকৈ সুন্দৰ জেগা। গতিকে আপোনালোকেও এবাৰ আহিব পাৰে, অতিকৈ সুন্দৰ জেগা। আৰু এতিয়া পানী অলপ বাঢ়ি আছে যিহেতু বাৰিষা কাল হয়। এতিয়া আহিছোঁ মামাৰ ঘৰলৈ। নিমাতী ঘাটৰ পৰা বাহিৰে ভাবিলোঁ সোমাই দিওঁ। ব'লক আপোনালোককো দেখাম। এয়া হৈছে মোৰ আইতা, মানে মোৰ মাৰ মাক, আৰু এয়াই হৈছে মোৰ মামাৰ ঘৰ। মামা ক'ত আছে মই দেখা নাই, মামা হয়তো ঘৰত নাই, এতিয়ালৈকে মই দেখা নাই। আৰু মা, আইতা, ভণ্টি মিলি তিনিজনীয়ে কিবাকিবি ঘৰৰ কথা পাতিছে। এনেও পৰিয়ালৰ মানুহবোৰ লগ হ'লে ঘৰৰ কথা ধেৰ ওলায়েই। আৰু এতিয়া আবেলি হ'ল, 6টা বাজিলে। আৰু এতিয়াও আমি মামাৰ ঘৰতে আছোঁ। যাম অলপ পাছতে, আৰু আধা ঘণ্টা পাছতে দেউতা আহিব, তেতিয়া যামগৈ। আৰু এতিয়া আমি এনেই ইয়াত বহি আছোঁ ড্ৰয়িং ৰুমতে, মই আৰু ইয়াত ভণ্টি, তাই মুখখন লুকাইছে। আৰু ইয়াতে বহি আছোঁ, এতিয়া চাহ খাম আৰু ভিডিঅ'টো চাই থাকিম। অকল ফাইনেলি ঘৰ আহিলোঁ। অলপ দেৰি হ'ল, 7টা বাজি গ'ল। এতিয়া আহিছোঁ মামাৰ ঘৰতে। অলপ দেৰি হ'ল, কথা বতৰা পাতি থাকোঁতে অলপ দেৰি হৈ গ'ল। আৰু এতিয়া ঘৰ আহি পেলাই মুখ হাত ধুই পেলাই মই বহিছোঁহি। আৰু যিহেতু কৰোণা চলি আছে আৰু ইমান মহামাৰী চলি আছে, গতিকে আমি বাহিৰলৈ ওলাই গ'লেও সদায় মুখ হাত ধুইহে ভিতৰত সোমাওঁ। আৰু যিখিনি কাপোৰ কানি পিন্ধি যাওঁ সেইখিনিও আমি বাহিৰতে ৰাখোঁ, সেইখিনি পিন্ধি ভিতৰলৈ নাহোঁ। আৰু সেইখিনি সলাই মেলি ফুল্লি প্ৰিকশ্যন লৈহে আমি
আচলতে ঘৰৰ ভিতৰত সোমাওঁ আৰু আপোনালোকেও পাৰিলে এনেধৰণৰ কৰিব কাৰণ যিটো বেমাৰ হৈছে সেই বেমাৰটো আপোনালোকে এনেদৰে আপোনালোকে বাচি থাকিব পাৰে যিহেতু কোনো ধৰণৰ মেডিচিন নাই আৰু এতিয়া কৰোণাৰ বিষয়ে নকওঁ আশা কৰোঁ আজি আপোনালোকে মোৰ এই আধা দিনৰ যিটো মই ব্লগ দিছিলোঁ আপোনালোকে হয়তো ভাল পাব আৰু ব্লগটো মই ইমানতে সমাপ্ত কৰিছোঁ কিয়নো এতিয়া ঘৰ আহিছোঁ আৰু ইয়াৰ পিছত কোনো বিশেষ কাম নাই মোৰ আৰু ৰাতি ভাত খোৱা সময়ত তাৰপিছত শোৱা আৰু সেইখিনিয়ে কাম আৰু বেলেগ একো কাম নাই আৰু বহুত দিনৰ মই এটা ব্লগ আগবঢ়ালোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে আৰু আপোনালোককো এটা কথা কওঁ আপোনালোকে হয়তো ভাবিব পাৰে যে কৰোণাৰ সময়ত ক'ত ঘূৰি ফুৰিছোঁ কিন্তু কৰোণাৰ সময় হ'লেও আমি ফেমিলি মানুহৰ লগতে গৈছোঁ আৰু নিজৰ গাড়ীত গৈছোঁ আকৌ আহিছোঁ আৰু কোনো ধৰণৰ বাহিৰা ক'তো আমি খোৱা নাই গতিকে ইয়াত কৰোণাৰ কোনো ভয় নাথাকে তথাপিতো আমি কৰোণাৰ কাৰণে যিখিনি সাৱধানতা ল'ব লাগে মাস্কৰ পৰা ধৰি লৈ সেইখিনিও আমি পৰিধান কৰোঁ আৰু আপোনালোকেও যাতে বাহিৰত গ'লে ঘৰৰ পৰা যেতিয়া আপোনালোকে বাহিৰত ওলাই বা জনসমাগম জেগাত আপোনালোকে যায় তেতিয়া আপোনালোকেও মাস্ক আৰু এটা চেনিটাইজাৰ লৈ যাব বুলি মই আপোনালোকক ভাবোঁ আৰু আপোনালোকে এনেধৰণে প্ৰিকশ্যনবোৰ ল'লে হয়তো আপোনালোকৰ বেমাৰে আক্ৰমণ নকৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰবাৰ এনেধৰণৰ এটা ব্লগ ল'ম আৰু নহ'লে এটা ৰেচিপি ভিডিঅ' লৈ মই পুনৰবাৰ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আৰু মই যে আজি যিখিনি মই কভাৰ ছং বা কভাৰ ভিডিঅ' বনাই আছিলোঁ সেইখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নতুন এটা গানৰ সৈতে গতিকে তেতিয়ালৈকে মোৰ চেনেলটো চাই থাকিব আৰু যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ নতুন ভিডিঅ'সমূহৰ আপডেটৰ কাৰণে কাষতে থকা বেল আইকনটি প্ৰেছ কৰিব গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ